নমস্কাৰ, বিচিত্ৰা ফুড মেকিংলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি মই যিটো ৰেচিপি লৈ আহিছোঁ তাক এবাৰ খালে আকৌ খাবলৈ মন গৈ থাকিব। আজি মই লৈ আহিছোঁ ঔষধি গুণসম্পন্ন কাচকলৰ স্পেচিয়েল কাৰী ৰেচিপি। আপোনালোকেও জানে যে কাচকল থলুৱাভাৱে কোনো সাৰ নিদিয়াকৈ হোৱা পাচলি, যাৰ বজাৰত অন্য সাৰ দিয়া পাচলিতকৈও মূল্য কম। এই ভিটামিনযুক্ত পাচলিবোৰ আপোনালোকে এনেদৰেও ৰান্ধি খাব পাৰিব। আহক এতিয়া ৰেচিপিটো তৈয়াৰ কৰোঁগৈ। এয়া মোক কাচকলৰ গ্ৰেভিখন বনাবৰ কাৰণে মোক লাগিব কাচকল। এই মই এনেকুৱা সাইজৰ কাচকল লৈ 3টা লৈ এয়া চাওক ধুনীয়াকৈ বাকলি গুচাই এইটো সাইজত কাটি পেলাই মই পানীত তিয়াই থৈ দিছোঁ। পানীত তিয়াই নথলে কলা পৰি যাব, সেইকাৰণে মই পানীত তিয়াই থৈ দিছোঁ। আৰু মোক লাগিব এটা ডাঙৰ সাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, 2টা মিডিয়াম সাইজৰ বিলাহী এয়া মিহিকৈ কুটি লৈছোঁ। আৰু এইখিনি হয় আপোনাৰ আদা, নহৰু আৰু সৰিয়হৰ পেষ্ট। সৰিয়হখিনি মই 15-20 মিনিট তিয়াই ৰাখি তাত মই নহৰু 7-8 ফুটামান আৰু আদা এটুকুৰ লৈ পেলাই এয়া পেষ্ট বনাই লৈছোঁ। আৰু মোৰ শুকান মছলাত আছে আপোনাৰ ধনিয়া গুড়া 1 চামুচ, জিৰা গুড়া 1 চামুচ, হালধি পাউডাৰ 1/2 চামুচ, জলকীয়া গুড়া 1 চামুচ, গৰম মছলা 1/2 চামুচ। এইখিনি এতিয়া মই এই আদা নহৰু সৰিয়হৰ পেষ্টটোৰ লগত মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স কৰি ইয়াত মানে পানী অকণ দি ল'ম। কাচকলখিনি ফ্ৰাই কৰালৈকে মছলাখিনি এনেকৈ তিয়াই থ'লে ঘৰতে পিছা মছলাৰ দৰে হৈ পৰিব। এতিয়া চৰিয়া এটা লৈ টুকি ল'ম। এতিয়া কাচকলখিনি নিমখ আৰু হালধি অকণমান দি ধুনীয়াকৈ সানি ল'ম। এতিয়া এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। কেৰাহীখনত তেল দি লৈছোঁ, তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। ইয়াত তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত কাচকলখিনি এপিচ এপিচকৈ দি ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি ল'ম। এইখিনি মই এতিয়া অকণমান লুটিয়াই দিম। আপোনালোকে এইখিনি ফ্ৰাই কৰোঁতে জুইডাল মিডিয়াম টু ল' ফ্লেমত ল'ব। বেছিকৈ জুই দি পেলাই ফ্ৰাই নকৰিব, কৰিলে এটা চাইডৰ পৰা দেৰি আহিব কিন্তু ভিতৰলৈকে এইখিনি ভালকৈ নিসিজিব। মোৰ এইখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি ল'ম। এয়া মই তেলত কেইটামান গোটা জিৰা দি দিছোঁ। এয়া কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি অকণমান পেলাই ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া পিঁয়াজখিনি মোৰ ৰাংচিয়া হৈ গ'ল। এতিয়া মই ইয়াত মছলাখিনি দি দিম। এই বাতিটোত লাগি থকাখিনিও মই পানী অকণৰ সৈতে আৰু খালি ইয়াত দি দিছোঁ। এতিয়া এইখিনি মই মছলাখিনি 2-3 মিনিটমান সময় ভাজি ল'ম। এয়া চাওক মোৰ মছলাখিনি ডাঠ হৈ গৈছে, পানীখিনি কমি পেলাই। এতিয়া মই ইয়াত মিহিকৈ কাটি থোৱা এই বিলাহীখিনি দি দিছোঁ। এতিয়া মই এইখিনি মছলাৰ লগত মিলাই বিলাহীখিনি পূৰা জহি যোৱালৈকে এইখিনি ভাজি ল'ম। আৰু আনফালে মই পানীও গৰম কৰি আছোঁ। ইয়াত এইখিনি মছলাখিনিৰ লগত বিলাহীখিনি যেতিয়া মিলি জহি যাব তেতিয়া মই ইয়াত গৰম পানী দিব লাগিব। ইয়াত ধুনীয়াকৈ সিজি গ'লে ইয়াত মই এতিয়া গৰম পানী দি দিম। বেছি দিব নালাগে, অকণমান আপোনালোকে যিমানটো মানে গ্ৰেভি খাব বিচাৰে সেইটো হিচাপত দিব। মই বেছিকৈ নিদিওঁ আৰু এইখিনিয়ে হৈ যাব। অলপ সময়ৰ কাৰণে ঢাকি দিম, উতলিব দিম। এয়া এইখিনি উতলিলে এতিয়া ইয়াত মই ফ্ৰাই কৰি থোৱা কাচকলখিনি দি দিম। এতিয়া এইখিনি দিয়াৰ পিছত মই ইয়াত 3-4 মিনিটমান উতলিব দিয়াৰ পিছত মোৰ কাচকলৰ গ্ৰেভি ৰেডি হৈ যাব। এয়া চাওক কি ধুনীয়াকৈ উতলি আছে। এয়া চাওক এয়া মোৰ হৈয়ে গৈছেহি। এইটো ষ্টেজতে মই এতিয়া ইয়াত নিমখ দি দিম। নিমখটো পিছত দিয়া কাৰণ এইটোৱে, কাৰণ আগতে যদি দি দিওঁ সেই পানী আন্দাজত নিমখটো চোকা হৈ যাব পাৰে। সেইকাৰণে মই অলপ পানীটো শুহাই লৈ পেলাই এতিয়া নিমখটো দি দিছোঁ। এয়া চাওক মোৰ গ্ৰেভিখিনি অকণমান গাঢ়া হৈ গ'ল, হৈ যাব এতিয়া। মই ইমানতে ৰাখি দিম।
যদি হেল্ডি কাচকলৰ ৰেচিপিটো ভাল পালে লাইক আৰু কমেণ্ট কৰিব। লগতে চেনেলটো যদি নতুনকৈ চাইছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা ঘণ্টাটো অল কৰি ল'ব। তেতিয়া মোৰ নতুন ৰেচিপি আহিলে লগে লগে পাব। আজিলৈ বাই বাই।